খবৰ সকলোৰে আশা কৰোঁ সকলোৱে নিশ্চয় ভালেই পুনৰবাৰ বৃষ্টি ব্লগছ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰটো সদায় ভালেই সদায় দৰে যেনেকৈ আগতে ভাল আছিল ঠিক তেনেদৰে আজিও ভাল তো আপোনালোকৰ খবৰবোৰ জনাবলৈ কিন্তু মোক নাপাহৰিব থাম্বনেইলটো চাই নিশ্চয় গম পাইছে মই আজি কিহৰ ভিডিঅ' দিম তো আগৰকেইটা ভিডিঅ' চাই কেনে পালে সেইটো জনাব লগতে ভিডিঅ'সমূহ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ'টো চাই কেনেদৰে পায় সেইটো জনাবলৈ কিন্তু নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই আগলৈ নতুন ভিডিঅ' দি গ'লে আপোনালোকলৈ নটিফিকেশ্যন অতি সোনকালে বলক তেনেহ'লে বেছিকৈ পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমি বৰ্তমান আহি পালোহি তিতাবৰ জালুকনী ঠেঙাল মিউজিয়াম প্ৰথম গেটেৰে আমি ভিতৰলৈ সোমাই গৈছোঁ মোৰ লগত গৈছিলে মোৰ হাজবেণ্ড মোৰ ভাইটি আৰু মোৰ ফ্ৰেণ্ড এজনী গোটেই পৰিৱেশটো দেখিবলৈ ইমানেই ধুনীয়া গোটেই সেউজীয়াৰ পৰিৱেশৰ মাজত থাকিলে মনো ফূৰ্তি হয় বিৰাটেই ভাল লাগে এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজত অলপ টাইম থাকিবলৈ পালে গোটেইখিনি ফটো মৰাত ব্যস্ত হৈ আছে এতিয়া কিন্তু ওপৰৰ লুকটো লাইটবোৰ যেতিয়া গোটেইখিনি জ্বলাই দিয়া হয় তেতিয়া দেখিবলৈ আৰু বিৰাট ধুনীয়া লাগে দেখিছে অলপ আন্ধাৰ হৈ অহাৰ লগে লগে লাইট সোপা জ্বলাই দিলে খেলি গোটেই ফুল আছে ধুনীয়া ফুলৰ খেতি কৰিছে তাত গোটেই সেউজীয়া আমি ওপৰলৈ উঠি গ'লোঁ ওপৰতো আৰু চাবলগীয়া বস্তু আছিলে এহেঁতি অকল কেমেৰালৈ ফটো মৰাত ব্যস্ত ইয়াত দেখিছে তাত ইমান ধুনীয়া পিকচাৰ লগাই থৈছে বিহু নাচনীৰ হয় আৰু এইটো বনাইছে বেটেৰে বনাই তাত লাইট ভৰাই দিছে এই তলত গোটেই মানুহ আমি ওপৰত আছিলোঁ ওপৰ ফ্ল'ৰত সেইখিনি ৱালত ডলা কিবা কিবি সেইবোৰ লগাই থৈছিলে গোটেইখিনি বেটেৰে বনোৱা বস্তু মোৰ বিশেষকৈ ভাল লাগিছিলে অতি মৰম লগা বস্তু এইটো তাত বেটেৰে বনাই তাত ইমান ধুনীয়াকৈ লাইট লগাই থৈছে সেইটো চাবলৈ কিন্তু বিৰাটেই ধুনীয়া লাগিছিল আৰু চাইডে গোটেই ফুলৰ টাব লগাই থৈছিল এতিয়া বৰ্তমান তলত বহি আছিলোঁ আৰু এতিয়া আন্ধাৰ হ'লে লাইটখিনি যেতিয়া জ্বলাই দিয়ে বাহিৰৰ লুকটো দেখিবলৈ বিৰাট ধুনীয়া হয় আমি অলপ পোহৰ থাকোঁতেই গৈছিলোঁ সেইকাৰণে ইমান এটা হেৰি হোৱা নাছিলে এতিয়া ৰাতি চাওক ৰাতি দেখিবলৈ বেলেগ ধুনীয়া হয় গোটেই সেউজীয়া পৰিৱেশৰ মাজত অলপ টাইম কটালোঁ